নতুন প্ৰজন্মই সদায় নতুন কিবা এটাই বিচাৰে নহয়নে? আমি সৰুৰে পৰা খাই অহা মাৰ হাতৰ সেই পুলি পিঠাটো যদি অলপ বেলেগকৈ বনাওঁ তেন্তে কেনেকুৱা হয়? যিটো বাহিৰৰ দেশত চুইচ ৰোল বুলি কোৱা যায় আৰু আমাৰ দেশত চুইচ ৰোল পিঠা, যাৰ সোৱাদ আৰু ষ্টাইল দুয়োটাই আছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফেচবুক এণ্ড ইউটিউব চেনেল। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গেছত কেৰাহী এটা বহাই দিছোঁ আৰু তাতে মই এগিলাচ পানী আৰু অকণমান নিমখ দি দিছোঁ। পানীটো যেতিয়া উতল আহিছে তেতিয়া তাৰ পৰা পানী অলপমান উঠাই ৰাখিছোঁ। যদি লাগে পিছত মই ইউজ কৰিম। আৰু তাৰপিছত মই ইয়াতে পিঠাগুড়ি দি দিছোঁ। পানীৰ লগত পিঠাগুড়িটো ভালকৈ মিক্স কৰিছোঁ আৰু মই 2 মিনিটৰ কাৰণেতো ঢাকি দিছিলোঁ। ল' ফ্লেমত ৰাখিছিলোঁ আৰু 2 মিনিটমান পিছতে চাওকচোন পিঠাগুড়িটো পূৰা সিজি গৈছে। এতিয়া নমাই লৈছোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত মই আটাখিনি মঠি লৈছোঁ আৰু এইটো ষ্টেপ আপুনি গৰমে গৰমে কৰিব লাগিব। যদি ঠাণ্ডা হৈ যায় হ'লে আটাখিনিত গোটা গোটা হৈ যাব। যদি তুমি বেছি গৰম লাগে তেন্তে হাতত অলপমান ঠাণ্ডা পানী লগাই পিনে আটাটো সানি ল'ব। আৰু এতিয়া মই আটাখিনি 10 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম আৰু বাকী যিখিনি পুৰ লাগে পুৰটো বনাই ল'ম। গেছত পেন এটা বহাই দিছোঁ আৰু তাতে গুড় দি দিছোঁ। আপুনি গুড়ৰ বদলি চেনি ইউজ কৰিব পাৰে আৰু মিঠাটো কিমান খাব আপুনি আপোনাৰ নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব। গুড়টো অলপমান মেল্ট হৈ যোৱাৰ পিছত মই ইয়াতে নাৰিকল দিছিলোঁ। নাৰিকলটো আগতে মই গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ। নাৰিকলৰ লগত ভালকৈ গুড়টো মিক্স কৰি মই ইয়াতে কেইটামান বগা তিল দি দিছিলোঁ। আপুনি বগা তিলৰ বদলি ক'লা তিলটো ইউজ কৰিব পাৰে। এতিয়া তিলৰ লগত আৰু নাৰিকলৰ লগত মই ভালকৈ মিক্স কৰি লৈছোঁ। 1 মিনিটমান আপুনি যদি ল' ফ্লেমত ভাজি লয় হ'লে হৈ যাব। এতিয়া আটাখিনি মই দুটা ভাগ কৰি লৈছোঁ। মই যিহেতু দুটা ৰোল বনাম তাৰ কাৰণে আৰু এটা ভাগ লৈ মই ৰুটি বেলি লৈছোঁ। আমি ঘৰত যেনেকুৱা নৰ্মেলি ৰুটি বনাওঁ তাতকৈ অলপমান মোটা বনাইছোঁ। নহ'লে বেছি পাতল বনালে ছিঙি যাব। আৰু ৰুটিটো মই চাৰিওফালে এনেকৈ কাটি লৈছোঁ, স্কোৱাৰ চাইজ কৰি লৈছোঁ। এতিয়া ৰুটিটোৰ চাৰিওফালে অলপমান জেগা ৰাখি বাকীখিনিত নাৰিকলৰ পুৰটো লগাই দিছিলোঁ আৰু ৰোল বনাই লৈছিলোঁ। এইটো যিহেতু চাউলৰ আটা হয় তো ধুনীয়াকৈ ৰোলটো হৈ যায় আৰু ইজিলি যোৰা লাগি যায়। লাষ্টত যিখিনি জেগা আছিলে তাতে অলপমান জাষ্ট পানী লগাই দিছিলোঁ। পানী লগাই ধুনীয়াকৈ যোৰা লগাই দিছিলোঁ। এইটো মোৰ ৰোলটো ৰেডি। এতিয়া বলক ষ্টিম কৰি লওঁ। মোৰ যিহেতু ষ্টিমাৰ নাছিলে সেইকাৰণে মই যোগালী লগাইছিলোঁ। পেন এটাত পানী বহাই দিছিলোঁ। পানীটো যেতিয়া উতল আহিছিলে তেতিয়া এই চেকনিটো আজিকালি চবৰ ঘৰতে থাকে, এইটো দি দিছোঁ। ওপৰত মই এটা পাতল কাপোৰ দি দিছিলোঁ আৰু মই 5 মিনিটমান ষ্টিম কৰি লৈছোঁ হাই ফ্লেমত। আৰু 5 মিনিটমান ষ্টিম কৰাৰ পিছত যেতিয়া ঠাণ্ডা হৈছে তেতিয়া মই এনেকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী যিকোনো শ্বেপত কাটি ল'ব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব। বাই বাই।